হেল্ল' ফেনসকল, অন্য এটা ভিডিঅ'লৈ মই কহিলোঁ আপোনালোকৰ মাজলৈ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা খুবেই জনপ্ৰিয় ধাৰাবাহিক মায়াবিনী চম্পা চৰিত্ৰটিত অভিনয় কৰি থকা ছোৱালীজনী কোন হয়, প্ৰকৃত নাম কি, ঘৰ ক'ত, ই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। চম্পা আচল নাম হৈছে অম্বেশা প্ৰিয় দৰ্শনী। জন্ম হৈছিল 1997 চনৰ 20 জুলাই তাৰিখে আৰু তেখেতৰ ঘৰ হৈছে যোৰহাট। বৰ্তমান কৰ্মৰ সৈতে গুৱাহাটীত থাকে। তেখেতৰ মাক আৰু দেউতাকৰ নাম হৈছে, মাকৰ নাম পৰী শৰ্মা আৰু বাপেকৰ নাম মনময়ূৰ শৰ্মা। চম্পাৰ ঘৰত মতা নাম অৰ্থাৎ নিকনেম হৈছে মনপৰী। অম্বেশা প্ৰিয় দৰ্শনী। শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে তেখেতে যোৰহাট গাৰ্লছ হাইস্কুলৰ পৰা SALC পাৰ কৰে। তাৰ পিছত LK আৰবি কলেজত পঢ়িছে। অম্বেশা প্ৰিয় দৰ্শনীয়ে সৰুৰে পৰা অভিনয় কৰি ভাল পাইছিল। মায়াবিনী ধাৰাবাহিকত অম্বেশা প্ৰিয়া দৰ্শনীত যিদৰে সহজ সৰল দেখিবলৈ পাইছে, ঠিক তেনেদৰে ৰিয়েল লাইফতো অম্বেশা প্ৰিয়া দৰ্শনীক তেনেকুৱাই হয়। মায়াবিনী ধাৰাবাহিকত চম্পাক যিসকলে ভাল পায় কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই আছিল। থেংক ইউ।